2 নম্বৰ দক্ষিণ ৰাঙাপানী যে যিখন যে পকী ৰাস্তা আছিল যে ৰাঙাপানী বা সোণতলী ৰাঙাপানীৰ যিটো পকী ৰাস্তা আছিল এই পকী ৰাস্তাখন যে সম্পূৰ্ণভাৱে যে পানীৰ তলত যে এই পানীৰ তলত যে যাতায়াতৰ মানুহৰ যে এই অঞ্চলৰ যে যাতায়াতৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে বা এই অঞ্চলৰ কৃষকসকলৰ এই পথাৰখন মই দেখাৰ কাৰণে চেষ্টা কৰিম যে এই পথাৰখনত শালিধান ৰুইছিল যে এই পথাৰখন পানীৰ তলতো আছে শালিধানবিলাক আৰু কৃষকসকলৰ মাজত তেওঁলোকক মই কোৱাৰ কাৰণে চেষ্টা কৰিম আৰু এই বানপানীৰ মাজত তেওঁলোকে বাইক লৈ এনেকুৱা পকী ৰাস্তাত মই যাই আছে মই দেখাৰ কাৰণে চেষ্টা কৰিম যে এই অঞ্চলৰ মানুহৰ কিমান সমস্যাৰ সন্মুখীন হৈছে যে বানপানী ইতিমধ্যে অকস্মাত অহাৰ ফলত যে যিটো সময়ত বানপানী আহিব নালাগে যে সেইটো সময়ত বানপানী আহি গৈছে যে ৰাঙাপানী অঞ্চলৰ যে কৃষকসকলত যে তেওঁলোকে যে শালিধান ৰুইছিল এই ৰোৱাৰ পিছত তেওঁলোকৰ বিশেষকৈ আমি যাতায়াতৰ ব্যৱস্থাটো আমাৰ অতিকৈ মানে ব্যাঘাত জন্মিছে আমি ইঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰোঁ ৰাস্তা ঘাট ভাঙি গৈছে আটাইখিনি আমাৰ এই অঞ্চলটো জলমগ্ন হৈছে পানীৰে পৰিপূৰ্ণ হৈছে আমি খোজকাঢ়িবই নোৱাৰোঁ এনেকুৱা অৱস্থা হৈছে যে আপুনি যে এই কৃষকসকলৰ যে এই পথাৰখনত যে আপুনি যে শালিধান ৰুইছিল যে কৃষকৰ বিষয়ে আপুনি কি ক'ব কৃষকসকলৰ মানে বিশেষকৈ বহুত ক্ষতি হৈছে যি ক্ষতি মানে আমি ক'বলৈ গ'লে আমি তেওঁলোকৰ অৱস্থাটো জৰাজীৰ্ণ হৈ যাব তেওঁলোকৰ চলিব নোৱাৰিব এনেকুৱা অৱস্থা হৈছে মই বিশেষকৈ অনুৰোধ জনাম আমাৰ গাঁওবুঢ়াই যাতে হেৰি কৰে ওপৰ লেভেলত কথাটো জনাই দিয়ে যে আমাৰ এই চৰাঞ্চলৰ মানুহখিনি খেতি পথাৰত মানে যিখিনি ক্ষতি কৰিছিল এইবিলাক বুৰ গৈছে মানে ওপৰ মহলক যাতে তেওঁ অৱগত কৰায় তাৰ কাৰণে মই পঞ্চায়ত প্লাছ গাঁওবুঢ়া মহোদয়ক মই অনুৰোধ জনাম